পানী গিলাস লৈ আহিবিচোন ভন্টি পানী গিলাস আনোতে ইমান দেৰি লাগে নে দাদা পানী ল পিছে তই ঘৰখন চাফ চিকুণ কৰিলি নে নাই ডাঙৰ মানুহৰ কথা তাৰ কথা চা মই যেনিবা আকৌ কৰিবহে নাজানো নহয় আজলি তোক বিয়া দিয়ে উলিয়াই দিয়াৰ পিছত ঘৰখন একেবাৰে উকা লাগিব দাদা মোৰ বিয়া হ'বলৈ মন নাই মই যদি এইখন ঘৰৰ পৰা ওলাই যাওঁ তো কোনে চাব আৰু দাদা মই জানো তোকেই থাকিব পাৰিম নহয় ভন্টি ছোৱালী হৈ জন্ম ল'লে এদিন এখন ঘৰৰ পৰা আন এখন ঘৰলৈ যাবই লাগিব আৰু আমি সৰু থাকোঁতে আমাৰ মা দেউতা আমাক এৰি গুচি গ'ল এতিয়া মা দেউতাৰ সকলো দায়িত্ব মই পালন কৰিবই লাগিব ভন্টি মই জানো দাদা মা দেউতা ঢুকুৱাৰে পৰা তই মোক কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছ তোৰ অন্তৰত দুখ পোৱা কাম মই কেতিয়াও নকৰোঁ মই জানো ভন্টি মই বেয়া পোৱা কাম তই কেতিয়াও নকৰ যা এতিয়া ভিতৰলৈ যা এখেতসকল আহিব বৰ হৈছে ঠিক আছে দাদা গিলাচটো দে ভনীজনী ওলাই গ'লে ঘৰখন বৰ উকা লাগিব মই বাৰু কি ভাবি আছো ছোৱালী হৈ জন্ম লৈছে যেতিয়া বিয়াটো দিবই লাগিব আপোনালোক আহি পালে আপোনালোকৰ ঘৰটো বিচাৰি উলিয়াওঁতে বৰ বেছি কষ্ট নহ'লে গাঁৱৰ সকলো মানুহে আপোনাক চিনি পায়েইচোন হয় কথা বতৰা পিছতো হ'ব আগতে ভিতৰলৈ আহক বহক আহক আহক বহক ভন্টি এখেতসকল আহি পালে আপোনালোকে বহক মই ভিতৰৰ পৰা আহি আছো হেৰি ইমান সৰু ঘৰটোত কেনেকৈ থাকে হে মানুহ হেৰা লাহে লাহে কোৱাচোন শুনিব এইজনীয়ে মোৰ ভন্টি মাজনী বহাচোন তোমাকতো আমাৰ ল'ৰাই কেতিয়াবাই পচন্দ কৰি থৈছে আজি আমি ইয়ালৈ কথা পাতিবলৈ আহিছো মোৰ ভনীজনী কামে কাজে একেবাৰে পাকৈত আপোনালোকে কোনো ধৰণৰ খুদ উলিয়াব নোৱাৰিব হয় নেকি এইটোতো বৰ ভাল কথা আমি এতিয়া আসল কথালৈ আহো নেকি ভন্টি তই যা এখেতসকলৰ বাবে খোৱাৰ ব্যৱস্থা কৰগৈ ঠিক আছে দাদা কওকচোন কথাটো হ'ল যে আপোনাৰ ভনীজনী এজনী পংগু আৰু পংগু ছোৱালী এজনীকতো এনেই বিয়া পাতিব নোৱাৰি
এইফালে আমাৰ ল'ৰাটোৰ চাকৰি হওঁ হওঁ তাৰ বাবে আমাক 2 লাখ মান টকাৰ প্ৰয়োজন গতিকে আমি ভাবিছোঁ এইখিনি সহায় কইনা ঘৰৰ ফালৰ পৰা নিশ্চয় কৰিব কি এনেকুৱা চুক্তিটো আগতে আপোনালোকে কৰা নাছিল আৰু আমাৰ যিখিনি মাটি বিক্ৰী কৰিব লগা আছিল সেইখিনি বিক্ৰী কৰি মোৰ ভনীজনীৰ কাপোৰ গহনা এইবিলাকতে খৰচ হৈ গ'ল এতিয়া মই আপোনালোকক কি দিম মোৰ হাতত দিবলৈ একোৱেই নাই হে হ'ব এইবিলাক একো আপুনি অলপ মনে মনে থাকিলে ভাল হ'ব নেকি আপোনালোকে সোনকালে কিবা এটা কৰক নহ'লে আমাৰ হাতত বেলেগ ছোৱালী চোৱাৰ বাহিৰে আন একো উপায় নাই নাই আপোনালোকে তেনেকৈ নক'ব মোৰ ভনীজনীৰ বিয়া হ'ব বুলি গাঁৱৰ মানুহে সকলোৱে জানে এতিয়া যদি বিয়াখন নহয় তেতিয়াহ'লে নাই মই আপোনালোকক অনুৰোধ কৰিছোঁ সেনেকুৱা নকৰিব আপোনাৰ পইচা জগৰ হ'লে আমাক খবৰ দিব এতিয়া আমি আহিছোঁ হেৰি শুনকচোন এনেকৈ নাযাব শুনকচোন এইবোৰ তই কি কৈছ সেইটো তাই থাকোঁতে তই একো চিন্তা নকৰিবি তোৰ বিয়া ধুমধামেৰে পাতি নাকান্দিবিচোন মই আছো নহয় তই কান্দিলে মই বৰ কষ্ট পাওঁ দাদা তোক মই বৰ কষ্ট দিছো ন নাই তই এনেকৈ কিয় ভাবিছা তই চিন্তা নকৰিবি তোৰ বিয়া মই ধুমধামেৰে পাতিম সকলো গাঁৱৰ মানুহকে মাতিম দাদা কি হ'ল ইমান দৌৰাদৌৰিকৈ মাতিলি যে মানে মোক 2 লাখ টকা লাগিছিল 2 লাখ টকা কি কৰা দৰাৰ ফালৰ পৰাই দাবী কৰিছে কি যদি 2 লাখ টকা দিব নোৱাৰোঁ তেখেতসকলে বেলেগ ছোৱালী চাব আৰু মই এইটো কেতিয়াও হ'বলৈ নিদিওঁ মোৰ ভনীজনীক যেনেকৈ নহওক বিয়া দিবই লাগিব তই মোক এইখিনি ভাবিবৰ ভাল মোৰোতো ইমান টকা নাই এটাই উপায় আছে কি উপায় মোৰ এজন বন্ধু আছে তেওঁ দিব পাৰিব ঠিক আছে ব'ল এতিয়াই যাওঁ তেওঁ বা এতিয়া ঘৰত আছেনে নাই বলচোন কি হয় দেখা যাব জয়ন্ত কি হৈছে তোমাৰ আচ্ছা তুমিতো জানাই সকলো মোৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া এইফালে ভনীজনীক বিয়া দিব লাগে তেখেতসকলে 2 লাখ টকা বিচাৰিছে ইমানবোৰ টকা মোক ক'ৰ পৰাই দিম একো ভাবিয়েই পোৱা নাই তুমি একো চিন্তা নকৰিবা ভগৱানে সকলোবোৰ ঠিক কৰি দিব তুমি সঁচাই কৈছানে মই সঁচাকৈ কৈছোঁ সকলোবোৰ ঠিক হৈ যাব মাধৱ তই এইবোৰ কথা কাৰো আগত নকবি দে নাই নকওঁ কিন্তু তোৰ ভনীয়েৰে গম পালে তেতিয়া কি হ'ব নাই তাই কেতিয়াও জানিব নোৱাৰে যদি তাই এই কথাটো জানে মই জীয়াই থকাৰ কোনো অৰ্থই নাথাকিব তই ঠিকে কৈছ কিন্তু মোৰ এটা কথা বৰ আচৰিত লাগিছে আজিৰ দিনত নিজৰ দেশৰ অংগ বিক্ৰী কৰি নিজৰ ভনীয়েকক বিয়া দিয়া আজি মই প্ৰথম তোকেই দেখিছোঁ হয়তো মই এইখিনি কৰিব নোৱাৰিলোঁ হয় মোৰ কাৰণে মোৰ ভনীজনীয়ে মোৰ সকলো
আৰু এইটোৰ বাহিৰে মোৰ কোনো উপায় নাছিল। তাৰমানে দাদাই নিজৰ দেহৰ অংগ বিক্ৰী কৰি মোক বিয়া দিছে। আৰু মই এইখিনি কথাও আজিলৈকে গমেই পোৱা নাই। দাদা, ভণ্টি, তই দাদা, তই মোৰ পৰা ইমান ডাঙৰ কথা এটা কিয় লুকুৱাইছ? তই তোৰ নিজৰ দেহৰ অংগ বিক্ৰী কৰি মোক বিয়া দিছ, অথচ মই গমেই নাপাওঁ। ভণ্টি, দাদা, মই যদি এই কথাষাৰ আগতে গম পালো হয়, তেনেহ'লে মই বিয়া কেতিয়াও নবহিলো হয়। ভগৱানে নকৰোঁ, তোৰ যদি কিবা এটা হৈ যায়, তেতিয়া মোৰ কি হ'ব? মই কেনেকৈ জীয়াই থাকিম? চাকৰিজনী তেনেকৈ ক'বলৈ নাপায়। তই মুখত থাকিলে মই সদায় জীয়াই থাকিম। সেয়া মোৰ দায়িত্ব। দাদা, সঁচাকৈ আজিৰ এই দিনত সেনেকুৱা ভাই ভনীৰ মৰম পাবলৈ বৰ কঠিন।